Hello everyone, apna সকলোকে মোৰ চেনেলত স্বাগতম জনাইছো সো আজি ভিডিওটো আৰম্ভ কৰো আৰু প্লিজ মোৰ ভিডিওটো চাই থাকিব চাবলৈ ইন্টাৰেষ্ট নাই বাৰু তথাপি চাব এবাৰ চালে মানে আপোনালোকক চাবলৈ মন গৈ থাকিব তাত একো মোৰ খালি কি কও দুখ নাই সো ভিডিওটো ষ্টাৰ্ট কৰো আৰু আপোনালোকে প্লিজ লাষ্টলৈকে চাই থাকিব আৰু মই মানে মানুহজনী অলপমান এক্সাইটেড হৈ দেখাইছো মানে অলপ এনাৰ্জেটিক যাতে আপোনালোকে ভিডিওখিনি চাই কিন্তু আজি ময়ো বহুত লেজি ফিল কৰিছো কিন্তু আপোনালোকৰ কাৰণে মই বহুত এনাৰ্জেটিককে কথা কৈছো মানে যাতে আপোনালোকে ভাবে যে এই ভিডিওটোত কি আছে ই ইমান এনাৰ্জেটিক হেই কাৰণে কিন্তু ময়ো ভিতৰৰ পৰা বহুত লেজি ফিল কৰিছো একো কাম কৰিব মন যোৱা নাই কেলে বা ঠাণ্ডা দিনত যেতিয়া ৰ'দটো ওলাই তেতিয়া একোৱে কাম কৰিব মন নাযায় আৰু ৰ'দত অকলে বহি থাকিবলৈহে মন যায় তথাপি আৰু কৰিব লাগে আৰু কি কৰিম ন নে কালি ইমানে লেজি ফিল কৰিলো যে কালি কাপোৰখিনি মানে অকলে ধুলো কাপোৰখিনি নেঝাপিলো সো আজি ঝাপি দিছো আৰু কি কৰিম ঝাপিবতো লাগিবই লেট্ৰাকে এৰি দিব নোৱাৰি আকৌ কিছুমান মানুহ আছে নহয় ঘৰটো যদি এনেকে লেট্ৰাকে চাই পায় আকৌ কথা কবা হয় নাই কথাটো সঁচাকে হয় নাই কাচোন তোমালোকে আৰু এইফালে আমাৰ পুপু শুই আছে আৰু তোমালোকে প্লিজ ইগনৰ কৰিবা হা বিছনাটো লেট্ৰা হৈ আছে যে কাৰণ মই লেজি আৰু মোৰ লেজি ৱৰ্ডটো বহুতেই প্ৰিয় দেখিলা মোৰ মানে কি কম মোৰ মানে লেজি ৱৰ্ডটো শুনি তোমালোকে মানে ভিডিওটো এতিয়া খতম হ'বলেই হ'ল দেখিলা নহয় মই কেনেকৈ তোমালোকৰ টাইম পাছ কৰি দিছোঁ সো আগলৈ আকৌ এনেকৈ ভিডিঅ' পাবলৈ কাৰণে অকণমান লাইক চাই অকণমান ছাবস্ক্ৰাইব কৰি দিব যাতে আমি অকণমান দুখীয়া মানুহখিনি অকণমান আগুৱাই যাব পাৰোঁ ইউটিউবত কৈছোঁ মানে আচলতে দুখীয়া নহয় বাৰু ভাত চাত খাব পাই আছোঁ যোনে ভাত চাত খাব নাপায় হেতিহে বোলে দুখীয়া সেইটো ক্ষেত্ৰত মই দুখীয়া নহয় বাৰু দেই কিন্তু ইউটিউবত ছাবস্ক্ৰাইব নাই যে সেইটো ক্ষেত্ৰত মানে মই দুখীয়া সো ভিডিওটো ইমানলৈকে চালেই যদি আৰু নেক্সট ভিডিওটো চাবলৈও মানে আশা কৰিছোঁ আৰু নতুনকৈ ভিডিঅ' দিম আৰু যদি আপোনালোকে চাব বুলি বিচাৰে আৰু ন সো আজি ভিডিওটো ইমানতে সামৰণি মাৰোঁ কাৰণ ডেইলি লাইফটো দেখাইনো কি কৰিম আপোনালোকে সদায় যিখিনি কৰে ময়ো সেইখিনিয়ে কৰোঁ সো আজি ভিডিওটো ইমানতে সামৰো আপোনালোকে আকৌ নতুন ভিডিঅ' চাব পাব বাৰু আৰু আপোনালোকে ইমানে মৰম দিব মই আশা কৰিছোঁ সো এতিয়ালৈকে চাই থকাৰ কাৰণে বহুত থেংক ইউ আজিৰ কাৰণে বাই